মানে এখানে মনে হয় অথচ ধান শুকান মসুর ধান অহাকালি আমাৰ চিৰাঙত এটা আছে ভূটানত এটা আছে আমাৰ এই ৰেলী আৰু নীতিটো চলি থাকে আৰু আজিৰ দিনত গভৰ্ণমেণ্টে কেনেকুৱা চলি আছে মই কৈছোঁ আপোনালোকক ইয়াত কোনো ডিফাৰেঞ্চ নাই আছু মানে উটুটিয়াল মানে আছু আৰু চৰকাৰটো আছুৱে চলাই আছে আছুৱে চলোৱা চৰকাৰৰ দিনত কেনেকৈ কোনোবা অনাগৰ বা ৰাজনীতি বা কোনোবা বেংগলীসকলে বা মুছলিমবোৰ কেনেকৈ ফেচিলিটি পাব মই সেইটোৱে কৈ আছোঁ ইয়াত ইকুৱেটৰিয়েল পলিটিকেল পাৰ্টিৰ নামহে আছুহে মই ইকুৱেটৰিয়েল পলিটিকেল পাৰ্টি খালি নামতহে আছে আছুহে মই আছুৱে সেই চৰকাৰটো চলাই আছে মুঠতে জিৰ' মানে কি কয় ডেভেলপমেণ্টটো জিৰ' আৰু বিটিচিটো ধ্বংস হ'বলৈ গৈ আছে আৰু বিটিচি আমি এনেকুৱা ধ্বংস হ'বলৈ নিদিম বুলিয়ে আজি এই ঋণখন আমি ওলাই আছোঁ স্যার আপনার মানে বাজেট সেশনত এইবারেও দেখা নাপালো 4-5 দুদিনে আমাৰ বিশেষ দলৰ লিডাৰ বনাই দিছে লেজিসলেটিভ এছেম্বলি লিডাৰ আছে লিডাৰে ৰিপ্ৰেজেণ্ট কৰি আছে তথাপি স্যার আপনার মানে আপনি সমষ্টি বাকী রাইজক এইবিলাক বাদ দিয়ে এইবিলাক কৈ লাভ নাই আমাৰ হৈছে আমাৰ অভিযানটো হ'ল বিটিচি বাছক প্ৰমোদ বড়ো শাখাও বাছ কাৰো লগত আমাৰ এলায়েন্স নাই কাৰো লগত এলায়েন্স নহ'ব হৈ আছোঁ আমাৰ বৰমাৰ বিশ্ব হৈ গ'ল অলৰেডি দ্বিতীয় হিচাপে কাৰো লগত এলায়েন্স নকৰি পেলাইহে এম পি খেলিব স্যার এটা কনফিউশন আদি আছে যেনেকৈ বিপিএফ আৰু বলছো বুলি কয় আৰু ইউপিএল বুলি আৰু আপসো বুলি কয় এইটো স্যার কনফিডেন্সিয়েলি কি বস্তা এটা মানে প্ৰায় কনফিউজন নাজানো আমাৰ দলত এটা আছে বিএছচি ইয়ত আৰু ওমেন আছে মাইনৰিটি চেল আছে ৰাজনৈতিক চেল আছে পষ্ট ৰাজনৈতিক চেল আছে বৰ্তা চেল আছে আদিবাসী চেল আছে এইটোকে মই জানো আৰু বেলেগ মই একো নাই তাৰমানে স্যার প্ৰমোদ বড়ো থকালৈকে আপুনি মানে প্ৰমোদ বড়ো মানে একশো মানে প্ৰমোদ বড়ো একে বস্তু কি ডিফাৰেঞ্চ আছে অথচ বিটিচিটো আমি ধ্বংস হ'বলৈ দিব নোৱাৰে সেইকাৰণে আমাৰ আজি এই জাগৰণটো শ্ৰীৰামপুৰৰ চেণ্ডিকেটটো প্ৰমোদে কৰি আছে বুলি কৈছোঁ মইতো এয়াও নাজানো শ্ৰীৰামপুৰত পইচা লৈ থাকে বোলে 30 লাখ 40 লাখ প্ৰমোদ বড়োই পাই থাকে বোলে ডেইলি চেণ্ডিকেটটো বাফেলো আণ্ডা মাছ থাকিবলৈ মই নাজানো এইবিলাক খাল চুপাৰী মুঠতে বহুত আছে মই নাজানো মই ঘূৰিছোঁ প্ৰমোদ বড়োৱে এইবিলাক ডাইৰেক্ট চৰিত্ৰ বুলি মই ঘূৰিছোঁ